বৰঅসমৰ নিৰ্মাতা চাউলুক জোকাফাক কৰা বিৰূপ মন্তব্যক তীব্ৰ গৰিহণা সদৌ অসম বঙালী পৰিষদৰ। অসম বিদ্ৰোহী কালপ্ৰিতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে সদৌ অসম বঙালী পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি সঞ্জয় সৰকাৰে। বৰঅসমৰ নিৰ্মাতা চাউলুক জোকাফাক লৈ কলিকতাৰ গৰ্গ চেটাৰ্জীয়ে যি অপমানসূচক মন্তব্য কৰিলে, এইলৈ আমি সদৌ অসম বঙালী পৰিষদে তীব্ৰ গৰিহণা দিছোঁ। এই গৰ্গ চেটাৰ্জীৰ লগত জড়িত অসমৰ শান্তনু মুখাৰ্জীয়ে সিদিনা কলিকতাত গৈ এটা ৰুমৰ ভিতৰত চলো পাৰ্টাই নামৰ গ্ৰুপৰ সৃষ্টি কৰি অসমত বাংলা ভাষাৰ প্ৰৱৰ্তন কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছিল। অতি দুৰ্ভাগ্যজনক কথা, অসমৰ হাৱা পানী খাই অসমৰ বাসিন্দা হৈ তেওঁ কলিকতাৰ গৰ্গ চেটাৰ্জীৰ লগত মিলিত হৈ অসমত কিহৰ কাৰণে এক সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে মই এতিয়ালৈ বুজিব পৰা নাই। সেয়ে মই অসম চৰকাৰক দাবী জনাইছোঁ যে এই কালপিতটো গৰ্গ চেটাৰ্জীৰ লগতে এই কালপিতটো সীমিত সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু মই সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে এই কালপিতসকলে যাতে আমাৰ মাজত কোনো ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে মাৰ বান্ধি থিয় হ'ব লাগিব। 2 নং মাকিলিৰ পৰা শ্ৰীবাস ৰয়ৰ প্ৰতিবেদন, জনতা আছাম নিউজ 24/7।